এয়া ৰাইজ চাব পাৰিছে, এয়া দিলু হয়। দিলুৱে ৰাতি তাৰ নিজৰ পুত্ৰ তেখেতক লৈ পেলাই একলগতে বাপ বেটা দুইজনে মিলি ফুটবলৰ প্ৰেক্টিছ কৰি আছে। চাব পাৰিছে প্ৰেক্টিছ কৰি আছে। যিহেতু নিজৰ পোৱালিৰ লগত একদম মানে বন্ধুত্বৰ নিচিনা থাকিব লাগে। আজিকালি পৰিৱেশ যেনেকুৱা, সেইটো পৰিৱেশৰ লগত মিলি পোৱালিবিলাকক কেনেকৈ আপোনালোকে শিক্ষাটো দিব লাগে, এই চাব পাৰিছে। পূৰা ট্ৰেইনিং দি আছে ফুটবল কেনেকৈ খেলে। আগতে দিলু যেতিয়া স্কুলৰ সময়ত এই বহুত ডাঙৰ এটা খেলুৱৈ আছিলে ফুটবলত, হয়নে নাই দাদা? ফুটবল প্লেয়াৰ আছিলে, আজিকালি ৰিটায়াৰ হৈ গ'ল যিহেতু বয়স হ'ল। সেই আগৰ যিটো খেলটো এতিয়াও মনত আছে। তাৰ ল'ৰাক এইটো ট্ৰেইনিং দি আছে, কেনেকৈ খেলিব লাগে, কেনেকৈ কিক দিব লাগে দেখাই আছে। গতিকে আপোনাৰ পোৱালিক যেনেকৈ শিক্ষা দিব, সেইমতে পোৱালিবিলাক শিক্ষা ল'ব। এনেকৈ চবেই নিজৰ পোৱালিবিলাকক ঘৰত শিক্ষা দিবলৈ চেষ্টা কৰিব। শিক্ষাৰ কোনো শেষ নাই, মানুহৰ জীৱনত শিক্ষাৰ কোনো শেষ নাই। এয়া চাব পাৰিছে কেনেকৈ ট্ৰেইনিংটো দি আছে পূৰা। এয়া চাব পাৰিছে, বহুত ধুনীয়াকৈ ট্ৰেইনিং দি আছে। কিন্তু নোৱাৰি আছে, তথাপি পাৰিব, লাহে লাহে চব শিকি যাব। এদিনতে চব শিকিব নোৱাৰে। চব বহুত ধুনীয়া ট্ৰেইনাৰ হয় দিলু। স্কুল টাইমত তাৰ লগত খেলি কোনেও নোৱাৰে। এতিয়া মোটামুটি বহুত আহিল, এয়া ট্ৰেইনিং যিটো দি আছে বহুত শিকি গ'ল, পাৰি যাব লাহে লাহে, চব পাৰি যাব। এয়া চাব পাৰিছে। ৰাইজ আপোনালোকেও নিজৰ ল'ৰা ছোৱালীৰ লগত এনেকৈ ফ্ৰীলি আপোনালোকে খেলা ধূলা কৰিব। খেলা ধূলা কৰিলে ভাল, পোৱালিবিলাকৰ মানে মাইণ্ডটো বেলেগ ফালে নাযায় আৰু বেয়া দিশত নাযায়, ভাল দিশতে যাব। বহুত ধুনীয়া ট্ৰেইনিং দি আছে দিলুৱে। সি নিজকে এটা ভাল পেৰেণ্টছ বুলি ভাবিছে। তেখেত ৰাজনীতিৰ লগত জড়িত হৈ আছে, খেলা ধূলাৰ লগত জড়িত হৈ আছে, চব কামতেই পাৰ্গত, অলৰাউণ্ডাৰ হয় দিলু। সি এজন শিক্ষিত যুৱ সমাজকৰ্মী দিলু। ল'ৰাটো ভাগৰ লাগিছে, বহুত ট্ৰেইনিং দি দিলে, এইটো বয়সত বহুত ট্ৰেইনিং দি দিলে। চাব পাৰিছে কেনেকৈ মাৰিব লাগে, একদম সেই প'জবিলাক শিকাই আছে। মেইন যিবিলাক প'জ সেইবিলাক শিকাই আছে। চাব পাৰিছে। আমিও ট্ৰেইনিং ল'ম দিলুৰ পৰা।